Hello everyone, মই MadhuSmita আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেল স্বাদ দা ৰেচিপি কৰ্ণাৰ অন্য এটা ৰেচিপিৰ ভিডিঅ'লৈ। আজি মই আপোনালোকৰ বাবে পুনৰবাৰ গাহৰি মাংসৰ এটা ৰেচিপি লৈ আহিছো। এই গাহৰি মাংসটো মই একেবাৰে নৰ্মেল ভাৱে বনাইছো। মই টেঙামৰা পাতৰ সৈতে বনাইছো। আহকচোন চাওঁ তেনেহলে কেনেদৰেনো বনাইছো মই এই ৰেচিপিটো। এয়া মই গাহৰি মাংস লৈছো, প্ৰায় 250 গ্ৰাম লৈছো আৰু মই গাহৰি মাংসখিনি বইল কৰি লৈছো অলৰেডি। যিহেতু আজিৰ গাহৰি মাংসৰ ৰেচিপিটো মই টেঙামৰা পাতৰ সৈতে বনাম, সেইবাবে টেঙামৰা পাত নিশ্চয়কৈ লাগিব আমাক। আৰু লগত লৈছো মই গুটি জালুক কেইটামান, পিয়াজ কেইটুকুৰামান আৰু লৈছো কেঁচা জলকীয়া আৰু থেতেলিয়াই লোৱা আদা নহৰু। লগতে সোৱাদ অনুসৰি নিমখ লৈছো মই অলপ। আৰু এয়া লৈছো হালধি অলপ। জালুক কেইটা মই খুন্দি ললো। এতিয়া কেৰাহী গৰম হোৱাত অলপমান মই মিঠাতেল দিছো, বেছিকৈ ব্যৱহাৰ নকৰো যিহেতু গাহৰি মাংস হয় তাৰ পৰা তেল ওলাবই নিশ্চয়। এতিয়া গৰম তেলত মই পিয়াজ কেইটুকুৰা দি দিছো। অকণমান লৰাই লৈ অকণমান কালাৰ চেঞ্জ হ'ব দিম, তাৰপিছতে আমি মাংসখিনি দি দিম। আৰু এতিয়া ভালকৈ লৰাই ল'ম মাংসখিনি দিয়াৰ পিছত। এতিয়া মাংসখিনিত মই অলপ হালধি দি দিম আৰু লগতে মই আদা নহৰু পেষ্টটো দি দিম। আদা নহৰু পেষ্টখিনি দিয়াৰ পিছতে মই জালুকৰ গুড়াকণ দি দিম আৰু ভালকৈ লৰাই ল'ম। সোৱাদ অনুযায়ী মই এতিয়া নিমখ দি দিছোঁ। নিমখখিনি ভালকৈ মাংসখিনিত লৰাই লৈ মই 2 মিনিটমানৰ কাৰণে ল' ফ্লেমতে মাংসখিনি অলপ সিজিব দিম ঢাকোন লগাই দি। 2 মিনিটৰ পাছত এয়া মাংসখিনি মই ভালকৈ লৰাই ল'ম আৰু অকণমান পানী ছটিয়াই দুবাৰমান মই তেনেকৈ ঢাকোন লগাই সিজাই ল'ম মাংসখিনি। এতিয়া মই মাংসখিনিত কেঁচা জলকীয়া দুটাও দি দিম। পুনৰ মই অকণমান পানী ছটিয়াই আকৌ মাংসখিনি সিজাই ল'ম ভালকৈ। এনেকৈ ঢাকোন লগাই মাংসখিনি পানী ছটিয়াই সিজাই থাকিলে খাবলৈ বহুত বেছি ভাল হয় আৰু মাংসটো একেবাৰে সফ্ট হৈ যায়। এতিয়া মাংসখিনি ভালকৈ ফ্ৰাই হৈ যোৱাৰ পিছত টেঙামৰা পাতখিনি মই ধুই লৈছোঁ আৰু ইয়াতে এড কৰি দিছোঁ। টেঙামৰা পাতখিনি আপোনালোকে মিহি মিহিকৈ নাকাটিলেও হ'ব, যিহেতু পাত শাক হয় সেইবাবে ই পমি যাব। আৰু অলপ সময়ৰ বাবে মই ঢাকি দিম। এয়া টেঙামৰা পাতখিনি গলিবলৈ আৰম্ভ কৰিলে। এতিয়া মই ভালকৈ লৰাই ল'ম আৰু জুইৰ ফ্লেমটো মিডিয়ামতে ৰাখিম আৰু ভালকৈ লৰাই থাকিম। এনেকৈ 2 মিনিটমান সময়ৰ বাবে মই এনেকৈ ভাজি থাকিম। এনেকৈ ভজাৰ পিছত পুনৰ ঢাকোন লগাই থ'ম মই। এতিয়া মই অকণমান পানী এড কৰি ঢাকি থৈ দিম। বেছি সময় ঢাকিব নালাগে, মাত্ৰ 1 মিনিটমান সময় ঢাকিলেই হ'ব, পানীখিনি শুকাই যাব। এয়া প্ৰায় শুকাইছে পানীখিনি।
আৰু পুনৰ ভালকৈ লৰাই ল'ম মই। প্ৰায় 1-2 মিনিটৰ পিছত টেঙামৰা দি বনোৱা আমাৰ গাহৰি মাংসৰ শুকান ভাজিকণ ৰেডি হৈ গৈছে। এনেকৈ খাই খুবেই ভাল লাগে। যিহেতু টেঙামৰা দিয়া হৈছে সেইবাবে অকণমান টেঙি টেঙি ফ্লেভাৰ এটা আহে। লগতে টেঙামৰা দিয়াৰ বাবে গাহৰি মাংসটো একেবাৰে সফ্ট হৈ যায় আৰু খাই বহুতেই ভাল লাগে। যিহেতু গাহৰি মাংসটো খুবেই তেলি মাংস হয় সেইবাবে এনেকৈ টেঙামৰা পাতৰ লগত বা অকণমান টেঙা দিয়া হয় তেতিয়া খাই খুবেই ভাল লাগে। আপোনালোকে বাৰু এনেদৰে টেঙামৰা পাতৰ লগত গাহৰি মাংস বনাই খাইছেনে? যিসকলে এতিয়ালৈকে এনেদৰে বনাই খোৱা নাই এবাৰ খাই চাবচোন, খুবেই ভাল লাগে আৰু বেছি তেল ভাৱটোও নাহে, সেইবাবে খাই ভাল লাগে। এয়া চাওকচোন, এনেকৈ কিন্তু ড্ৰাইকৈ খাই মই বেছি ভাল পাওঁ, সেইবাবে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। অকণমান আপোনালোকে গ্ৰেভি কৰিও ৰাখিব পাৰে, কিন্তু মই এনেকৈ ড্ৰাই কৰি অলপ বেছি ভাল পাওঁ খাই। আশা কৰিছোঁ আপোনালোকে মোৰ এই আজিৰ ৰেচিপিৰ ভিডিঅ'টো চাই ভাল পালে। সকলোৱে বনায়ে, কিন্তু সকলোৰে বনোৱাৰ পদ্ধতিবিলাক অলপ বেলেগ হয়। মই একেবাৰে কম মছলা ব্যৱহাৰ কৰি বনাইছোঁ, লগতে খুব কম পৰিমাণৰ তেল ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ এই আজিৰ ৰেচিপিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি থ'ব, যাতে আপোনালোকে আহিবলগীয়া মোৰ নতুন ভিডিঅ'সমূহ আগতীয়াকৈ পাই থাকে। শেষত ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক জনাইছোঁ বহুত ধন্যবাদ।